this is Salma and welcome to my YouTube channel. So, আজিৰ ভিডিওটো আপোনালোকে এনে টাইটেল আৰু থাম্বনেল চাই গমে পালে যে আজি Q&A ভিডিও হয় এটো আৰু আপোনালোকে জানে যে মই আগতে কৈছো যে 5000 সাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে মই এটা Q&A ভিডিও ৰাখিম য'ত আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিছিলে বা কিছুমানে মই কোৱেশ্চনাৰ দিছিলো তাতে আপোনালোকে কোৱেশ্চন কৰিছে সো আজি মই কোৱেশ্চন বিলাক লৈ আহিছো আনসাৰ বিলাক লৈ আহিছো আপোনালোকৰ মাজত আৰু বহুতে বহুত কোৱেশ্চন খুদিছে সববোৰৰে আনসাৰ দিয়াটো সম্ভৱ নহয় আৰু প্ৰায় সেম কোৱেশ্চনে হয় সকলোৰে আৰু মই কৈছিলো যে মোৰ বাৰ্থডে ভিডিওটোৰ পিছত দুদিন বা 3 দিন পিছত মোৰ Q&A ভিডিও আহিব কিন্তু মোৰ বাৰ্থডে 21 জুনতে গ'ল আৰু মানে কিদিন গা ভাল নাছিলে হেতু কাৰণে মই ভিডিও বনাব পৰা নাছিলো Q&A First of all, thank you so much সকলোকে মোক 5000 সাবস্ক্ৰাইবাৰ লাগে অনাৰ বাবে মই ভাবাই নাছিলো মোৰ চেনেলটোত কেতিয়াবা যে 500 সাবস্ক্ৰাইবাৰো হ'ব 2020 তে মই YouTube চেনেল খোলা কথা আছিল কিন্তু কিছুমান প্ৰবলেমৰ কাৰণে মই YouTube চেনেলটো খোলা নহল বাট যেতিয়া 2021 হ'ল তেতিয়া মই ভাবিলো যে নাই মই এনে থাকিলে নহব এট লিষ্ট কিবা এটা নিজে যি ভাল পাওঁ হেতুটো মই দেখাব পাৰিম ন ভিডিও কৰি তো হেতু কাৰণে মই ভাবিছিলো যে মই 2021 ৰ ফাৰ্স্ট ষ্টাৰ্টিং মই YouTube চেনেল এটা খুলিম তো তেনেকৈ মই ভিডিও বনোৱা ষ্টাৰ্ট কৰিলো আৰু আপোনালোকৰ ইমানখিনি মৰম পাইছো মই সপোনতো ভবা নাছিলো যে মোৰ চেনেলটোত 5000 সাবস্ক্ৰাইবাৰ হ'ব মই এজনকটো ক'ব নোৱাৰিম থ্যাংক ইউ কিন্তু মই এতিয়া ইয়াতে কৈছো থ্যাংক ইউ সো মাচ ইমানখিনি মৰম দিয়াৰ বাবে আৰু এইখিনি আপোনালোকৰ কাৰণে হ'ল যে মই ইমানখিনি সফলতা পাইছো ইউটিউবৰ জগতখনত ভবাই নাছিলো যে মই ইউটিউব চেনেল খুলিম মানে 2020 তে ভাবিছিলো যে এটা ইউটিউব চেনেল খুলিম কিন্তু কিছুমান প্ৰবলেমৰ কাৰণে মই চেনেলটো খুলিব নোৱাৰিলো সো মই ভাবিলো যে কিছুমান কোৱেশ্চন হয়তো আপোনালোকে মোক খুদিব বিচাৰে কিন্তু খুদিব নোৱাৰে তো হেতু কাৰণে ভাবিলো যে মই এটা Q&A ভিডিও ৰাখো য'ত আপোনালোকে মোক ইচ্ছামতে আপোনালোকৰ কোৱেশ্চন খুদিব পাৰে আৰু মই তাৰে আনসাৰ দিব পাৰো তো এতিয়া মই ষ্টাৰ্ট কৰো বহুত বকিলো আপোনালোকে হয়তো বৰে হ'ল বহুত কোৱেশ্চন খুদিছে এনেকুৱা মেছেজ আৰু এটা কোৱেশ্চন So first question to আছে তুমি কেতিয়াৰ পৰা ইউটিউবত ভিডিও বনোৱা মোৰ আছে ফাৰ্স্ট মোৰ ইন্ট্ৰোডাকচন ভিডিওটো ডিসেম্বৰৰ কিমান তাৰিখে আছিল বা মই মানটা মনত নাই ডিসেম্বৰত বনাইছো আৰু মুঠতে ফাৰ্স্ট ভিডিও সো নেক্সট আছে তোমাৰ ঘৰ কোনখিনিত আৰু তোমাক এদিন লগ পোৱাৰ বহুত আশা আছে ফেভাৰিট এক্টৰ কোন আৰু ক্ৰাছ আছে নেকি যদি থাকে ক্ৰাছনৰ নাম ক'ব মোৰ ঘৰ গুৱাহাটীৰ চানমাৰী ফালে আৰু মোক এদিন লগ পোৱাৰ আছে নিশ্চয় কেতিয়াবা লগ পালে মোৰো বহুত ভাল লাগিব আৰু তেনেকৈ ক'ব নোৱাৰিম যে লগ পাম কাৰণ তেনেকুৱা মানে সিচুৱেচন হ'ব লাগিব আৰু যদিহে লগ পাও কেতিয়াবা নহলে মোৰ বহুত বেছি ভাল লাগিব আৰু মোৰ ফেভাৰিট এক্টৰ তেনেকৈ কোনো নাই কিন্তু মোৰ টাইগাৰ শ্ৰফক ভাল লাগে কাৰণ বহুতে জেন্টলমেন হয় বহুতে ইনোসেন্ট হয় আৰু ডিসিপ্লিনটো ক'ব নালাগে ডিসিপ্লিন বহুত বেছি আৰু ক্ৰাছ আছে নেকি আছে নাথাকা বুলি নকওঁ মোৰ ক্ৰাছ আছে ক্ৰাছজনৰ নাম হৈছে মুৰ্ছিদ হাফিজ নেক্সট কোৱেশ্চন তোমাক যদি এদিনৰ কাৰণে সিএম বনাই তুমি কি কৰিবা তোমাৰ বয়ফ্ৰেণ্ড আছে নে তোমাৰ পিছত কম কাৰণ বহুতে খুদিছে মোক যদি এদিনৰ কাৰণে সিএম বনোৱা হয় মই ফাৰ্ষ্টতে লকডাউনটো অলপমান টাইম টেবুলটো অলপ ঠিকঠাক কৰিম আৰু যিবিলাক মানুহৰ প্ৰবলেম হৈ আছে যদি বাৰু মই সিএম হ'ব এদিনৰ কাৰণে মই সেই মানুহবিলাকৰ প্ৰবলেমবিলাক অলপমান অলপমান সমাধান কৰিবলৈ চেষ্টা কৰিম সো নেক্সট কোৱেশ্চন আছে তুমি মোৰ গাৰ্লফ্ৰেণ্ড হবা নেকি গাৰ্লফ্ৰেণ্ড ছোৱালী বান্ধৱী সকলোৱে হ'ব পাৰে আৰু ময়ো সকলোৰে ফ্ৰেণ্ড হয় সো নেক্সট কোৱেশ্চন আছে তোমাক কোনোবা সাবস্ক্ৰাইবাৰে দেখি বহুত শক টাইপ হৈছিল নেকি আৰু তোমাক ভাত খাব মাতিছিল নেকি প্ৰথমতে মোক সাবস্ক্ৰাইবাৰে দেখি শক হোৱা নাই আৰু মোক ভাতু খাব মাতা নাই মাতিবতো পাৰে আপোনালোকে মোক ভাত খাব নেক্সট কোৱেশ্চন আছে তোমাৰ ফেভাৰিট ক্ৰিকেটাৰ এণ্ড ফেভাৰিট IPL টিম কোনটো মোৰ ফেভাৰিট ক্ৰিকেটাৰ মই একচুৱেলি ক্ৰিকেট ফুটবল এইবিলাক গেম নাচাওঁ আৰু মই বুজিও নাপাওঁ কিন্তু মোৰ ফেভাৰিট ক্ৰিকেটাৰ হৈছে মহেন্দ্ৰ সিং ধোনী ছাৰ আৰু ফেভাৰিট IPL টিমত কোনবা আছে মই নাজানো ফেভাৰিট IPL মই IPL নাচাওঁ আৰু মই ক্ৰিকেট বুজিও নাপাওঁ আৰু তোমাৰ স্মাইলটো ইমান বেছি কিউট কিয় বাৰু ৰাজ কিয়া হে বাতাও মোৰ স্মাইলটো কিউট কিয় নেচাৰৰ কাৰণে মই প্ৰকৃতি খুবেই বেছি ভাল পাওঁ আৰু প্ৰকৃতিয়ে মোৰ হাঁহিটো ধুনীয়া কৰি দিয়ে আৰু কি ক'ম ৰাজ নাই ইয়াতে বাছ আপোনালোকৰ মৰম আৰু ভাল পোৱাৰ বাবে মই ইমান ধুনীয়াকৈ হাঁহি থাকোঁ তুমি ইউটিউব কাৰ পৰা ইনস্পায়াৰ হৈ খুলিলা তেনেকুৱা একো নাই মই ভাবিছিলোঁ যে মই যিখিনি পাৰোঁ সেইখিনি দেখাম গান হওক কুকিং হওক বা ভ্লগ হওক যেতিয়াই যি পাৰোঁ তেনেকুৱা দেখাম বুলিহে মই খুলিছিলোঁ মই এনেকুৱা ইনস্পায়াৰ্ড হৈ খোলা নাই বাৰু তেনেকুৱা বা তুমি কি পঢ়ি আছা এতিয়া মই এতিয়া ডিগ্ৰী পঢ়ি আছোঁ
তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ গুৱাহাটী। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, মই, আৰু আমাৰ জইণ্ট ফেমিলি হয়, সেইটো কাৰণে মোৰ নানা, নানী, মামা, মামী আৰু আমাৰ পুচুটো দেখাই পায়, পুচু থাকে, আৰু মোৰ তেনেকৈ জইণ্ট ফেমিলি হয়। আৰু তুমি মোৰ লগত কথা নোকোৱা কিয়? মই একচুৱেলি কথা নকওঁ মানে মোক বহুতে এডুকেশ্যন বহুতে সুধিছে তুমি মোৰ লগত মেছেজ কিয় নকৰা বা মেছেজৰ ৰিপ্লাই কিয় নিদিয়া। একচুৱেলি বহুত মেছেজ আহে মোৰ, মানে কি ক'ম আৰু মই মেছেজ নাচাওঁ ইমান এটা, আৰু যেতিয়া ইনবক্স চাওঁ মই তেতিয়া মই যিমানখিনি পাৰোঁ যাক পাৰোঁ মই ৰিপ্লাই দিওঁ, কিন্তু মাজত যদি কিছুমানক দিব নোৱাৰোঁ আই এম চৰি, কিন্তু মানে ইমান মেছেজ চোৱা নাযায়, কাৰণ অনলাইন আহিলেও যেনিবা মই ৰিলচ চাওঁ বা অলপ পষ্টবিলাক চাওঁ, তাৰপাছত ষ্টৰিজ চোৱাৰ পিছত মই মেছেজ ইমান চোৱা নাযায়, কিন্তু যেতিয়া চাওঁ মই যিমানকেইটা পাৰোঁ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। তুমি কি খাই ভাল পোৱা আৰু তোমাৰ ঘৰ ক'ত? মই খাই ভাল পাওঁ, মই মিঠা খাই খুব ভাল পাওঁ, আৰু বাকী ফাষ্ট ফুড ভাল পাওঁ, কিবা কিবি বিৰিয়ানী খাই ভাল পাওঁ, আৰু চিকেন ফ্ৰাইড ম'ম' ভাল পাওঁ, পিজ্জাটো মোৰ ফেভৰেট হয় পিজ্জা, আৰু বাকী পাওঁ আৰু কিবা কিবি ফুচকা খাই ভাল পাওঁ, চকলেট চিপছ এইবিলাক চব খাই ভাল পাওঁ মই। গান গোৱা ভিডিঅ' এটা বনাবি, মেনকাই কৈছে গান গোৱা ভিডিঅ' এটা বনাবি। অ'কে, মই গান গাবলৈ চেষ্টা কৰিম জল্দি। ইউটিউব চেনেল খুলি কিমান ইনকাম কৰিলা? অ' মাই গড, ইউটিউব চেনেল খোলা বেছিদিন হোৱা নাই, আৰু মোৰ এতিয়ালৈকে মনিটাইজ হোৱা নাই চেনেল। যেতিয়া মনিটাইজ হ'ব, যেতিয়া চেলেৰি কিবা সোমাব, যদিহে সোমায় তেতিয়া মই নিশ্চয় আপোনালোকক ক'ম। এতিয়া ফিলহাল মই একো নাপাওঁ। মোৰ বাৰ এটা চেনেল আছে, অলপ প্ৰমোট কৰি দিব, নাম হৈছে এক্সপেৰিমেণ্ট। চ' সকলোৱে সেইটো চেনেল চাব। নেক্সট প্লেন কি আৰু লকডাউন খোলাৰ পাছত ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, আৰু যেনেকৈ জীৱনটো যেনেকৈ লৈ যায় তেনেকৈ যাবলৈ চেষ্টা কৰিম নিজৰ। তোমাৰ ইউটিউবৰ জাৰ্ণি কেতিয়াৰ পৰা হৈছে? মোৰ ইউটিউবৰ জাৰ্ণি এইটো বছৰতে হোৱা বুলি ক'ব লাগিব। জানুৱাৰীৰ পৰা মই ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছোঁ, আৰু 2020 লাষ্টত ডিচেম্বৰৰ কিবা এটা তাৰিখে মই ফাৰ্ষ্ট ভিডিঅ'টো দিছিলোঁ। তোমাক মই ভাল পাওঁ বহুত, মই আপোনালোকক খুবেই ভাল পাওঁ, সকলোকে ভাল পাওঁ মই। তোমাৰ ফেমিলিক ভিডিঅ'ত দেখাবা? মোৰ ফেমিলিক ভিডিঅ'ত মই দেখাইছোঁ অলপ চলপ, কিন্তু ইমানকৈ নাহে আৰু লাজ কৰে। আৰু ফেভৰেট ইউটিউবাৰ মই যদি কওঁ, বাহিৰৰ মোৰ প্ৰগতি বৰ্মা মোৰ ফেভৰেট ইউটিউবাৰ হয়। তাইৰ ব্লগছ, তাইৰ যিকোনো ভিডিঅ' মই বহুতেই ভাল পাওঁ। মোৰ হৈছে অবভিয়াছলি মোৰ ফেভৰেট হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটো, প্লাছ সুকন্যা ভাল লাগে মোৰ, আৰু আছে তেনেকুৱা কিছুমান, ফুকনদাক ভাল লাগে, ডিম্পুদাক ভাল লাগে, তেনেকুৱা আৰু এইটো সুধিছে তুমি হাজবেণ্ড হিচাপে কেনেকুৱা ল'ৰা লাইক কৰিবা ক'বাচোন। মোক ধুনীয়া ল'ৰা বা তেনেকুৱা একো নাই, মোক মোৰ হাজবেণ্ড হিচাপে খুব চিম্পল ল'ৰা লাগে। মই একদম ষ্টাইলিছ ল'ৰা মই একেবাৰেই ভাল নাপাওঁ। চ' মোক একদম চিম্পল ল'ৰা লাগে, আৰু মই যি ভাল পাওঁ বা তেওঁ যি ভাল পায়, দুজনে যাতে আমি মিলি আগবাঢ়িব পাৰোঁ, আমাৰ দুজনৰে যাতে জীৱনটো সুখী হয়, এই তেনেকুৱাই আৰু অলপ চলপ, বাকী ইমান ভাবা নাই, চাওঁ পিছলৈকে কি হয়। তুমি ইউটিউব লাইফ টাইমৰ কাৰণে লৈছা নে পাৰ্ট টাইম হিচাপে? ইউটিউবটো লাইফ টাইম বা পাৰ্ট টাইম এনেকুৱা একো ভবাই নাই। যেতিয়ালৈকে পাৰোঁ ভিডিঅ' দিম, যিমানখিনি পাৰোঁ ভিডিঅ' দিম, যেতিয়ালৈকে চলে ইউটিউব তেতিয়ালৈকে যদি পাৰোঁ ভিডিঅ' দিম, যদি মই নমৰোঁ জিন্দাই থাকোঁ। বাকী পাৰ্ট টাইম ফুল টাইম এনেকুৱা বা লাইফ টাইম এনেকুৱা নাই, চাওঁ কিমানখিনিলৈ যায়। আৰু এইটো যে তুমি কি পঢ়ি আছা, কি কৰি ভাল পোৱা, Q&A ভিডিঅ'টোত ৰিপ্লাই দিবলৈ আশা কৰিলোঁ। মই পঢ়ি আছোঁ ডিগ্ৰী, আৰু মই কৰি ভাল পাওঁ, মই গান গাই ভাল পাওঁ, মই গিটাৰ বজাই ভাল পাওঁ, মই ব্লগিং কৰি ভাল পাওঁ, নতুনকৈ এইটো ভাল লগা হৈছে ব্লগিং কৰি, আৰু মই প্ৰকৃতি নেচাৰৰ মাজত থাকি খুবেই বেছি ভাল পাওঁ, আৰু মই বনায়ো ভাল পাওঁ, খোৱা বস্তু বনাই ভাল পাওঁ। আৰু নেক্সট কুৱেশ্যন আছে, সৰুকালৰ বেষ্ট মেমৰি এটা কোৱা যিটো তোমাৰ সদায় মনত থাকিব। সৰুৰ মেমৰি বেষ্ট এটা নাথাকে, সকলোৰে বহুত ভাল মেমৰি থাকে। ত' মোৰ তেনেকুৱা ক'ব নোৱাৰিম যে এইটো আছে, মোৰ বহুত আছে তেনেকুৱা, সকলোৰে থাকে, কিন্তু মায়ে ভাত বনাইছে, হুইচেল মাৰি আছে। সৰুৰে বেষ্ট মেমৰি, পিকনিকত গৈছিলোঁ স্কুলৰ পৰা যাওঁতে, তেতিয়া মোৰ প্ৰথম প্ৰপ'জেল এটা আহিছিলে সেই তেতিয়াতে সৰুকাল নহয় বাৰু, ডাঙৰেই হৈছোঁ, ক্লাছ 6-7 মান পাইছিলোঁ। তেতিয়া মোক ফাৰ্ষ্ট ল'ৰা এটা প্ৰপ'জ কৰিছিলে। সেইটোৱে মোৰ বৰ ভাল লগা দিন আছিল, আৰু যে বাপৰে বাপ জীৱনত প্ৰথম কোনোবাই মোক ভাল পাওঁ বুলি কৈছে সেইটো। আৰু আছে তেনেকুৱা এবাৰ মোৰ সৰুৰে বেষ্ট মেমৰি নহয়, কিন্তু মেমৰিটো হয়, সৰুতে মই অলং দলং খেলি আছিলোঁ স্কুলত। অলং দলং খেলি থাকোঁতে মানে এই টানাটানি কৰোঁতে যেতিয়া লাষ্টত এটাটো টিম পৰি যায় ন, তেনে কৰোঁতে মোৰ মানে শিলত মাথাটো লাগি মাথাটো এইখিনি জেগাত পূৰা ফাটি গৈছিলে। তাৰপাছত তেনেকৈ তেজ ওলাওঁতে তেনেকৈ আহোঁতে আৰু চবে ক'লে তোৰ পৰা তেজ ওলাইছে, মই একদম ভয় চয় খাই তাৰপিছত হেড মিছৰ তাত গ'লোঁ। তেনেকৈ সেইটো এটা মোৰ মেমৰি হয় যিটো মই পাহৰিব নোৱাৰোঁ। নেক্সট কুৱেশ্যনটো আছে, তোমাৰ কাৰণে মা মানে কি? মোৰ কাৰণে মা মানে গোটেই দুনিয়াখন। মোক যিহেতু জন্ম দিছে, তেওঁতকৈ ওপৰত একো হ'ব নোৱাৰে। মোৰ কাৰণে মোৰ মা
চবতকৈ ওপৰত। আৰু ইয়াৰ এজ, মোৰ এজ বাৰ্থডে ব্লগত ক'লোঁ 19 ক্ৰছ কৰি মই এতিয়া 20ত সোমালোঁ। এতিয়া মোৰ 20 চলি আছে। এতিয়াই ইমান এটিটিউড, 100K হ'লে মেছেজেই চিন নকৰিবা। এইটো এটিটিউড নহয়, আপোনালোকক সকলোৱে জানে মই যিমানখিনি পাৰোঁ মই মেছেজৰ ৰিপ্লাই দিওঁ। কিন্তু আপোনালোকে নিজে ভাবক, জানো অনলাইন থাকিলে যেনিবা সকলোকেতো ৰিপ্লাই দিব নোৱাৰি, সেইটো আপোনালোকেও বুজিব লাগে। কিন্তু মই যিমানখিনি পাৰোঁ আপোনালোকক মই মেছেজৰ ৰিপ্লাই দিব বিচাৰোঁ, আৰু মই দিওঁ। হয়তো দেৰি হ'ব পাৰে, কিন্তু মই মেছেজ দিওঁৱেই প্ৰায় সকলোকে। আৰু একো এইটো এটিটিউড নহয়, মানুহৰ সময়ৰো কথা আছে। চ' বেয়া নাপাব, আৰু সদায় মৰম দি যাব এনেকৈ। আৰু এইটো এটিটিউড বুলি নক'ব, মোৰ বহুত বেয়া লাগে। মোৰ এটিটিউড একদম নাই। মোক যোনে পাৰ্চনেলি জানে সিহঁতে জানে যে মোৰ একদমেই এটিটিউড নাই। মই ফাৰ্ষ্টতে মই কথা ইমান নাপাতোঁ, কিন্তু যেতিয়া মোৰ লগত পূৰা ফ্ৰী হৈ যায় মই বহুত বেছি ফ্ৰী। কিন্তু আপোনালোকে মোৰ লগত জড়িত আছে, মোক মৰম দিছে, সেইটো বহুত ডাঙৰ কথা। মোৰ এটিটিউড একেবাৰেই নাই, কিন্তু মই সময়ৰ কাৰণে বা ব্যস্ততাৰ মাজত ইমান এটা মেছেজৰ ৰিপ্লাই দিব নোৱাৰোঁ। তাৰ কাৰণে আমি ভেৰি ভেৰি চৰি। কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ মেছেজ চাবলৈ। আৰু 100K হ'লে ইনশাআল্লাহ 100K হওক, আপোনালোকে মোক সেইখিনি তালৈকে নিয়ক। তাৰপাছত একো এটিটিউড নহয়, যেনেকুৱা মই তেনেকুৱাই থাকিম, সদায় মই তেনেকুৱাই থাকিম। আৰু নেক্সট কুৱেশ্যন, তোমাৰ হাঁহিটিত মই বলিয়াবা। তোমাৰ বয়সটো ক'বাচোন, তেতিয়া সম্বোধনেৰে মাতিব পাৰিম। থেংক ইউ ছ' মাছ ইমানখিনি মৰম দিয়াৰ বাবে। মই কি ক'ম আৰু মানে। আৰু মোৰ বয়স 20 চলি আছে এতিয়া। সম্বন্ধ আপুনি যি বুলি মাতে, ভণ্টি বা যি বিচাৰে সেই মাতিব পাৰে। আৰু নেক্সট কুৱেশ্যন আছে, এই চিটুৱেশ্যনটোত ঘৰতে মই কি কৰি সময় কটাইছোঁ। বহিছোঁ, খাইছোঁ, শুইছোঁ, চাউথ ইণ্ডিয়ান ফিল্ম চাই দিনটো কটাইছোঁ। আৰু মই FBত মই ভিডিঅ' চাওঁ অকল। মোক যোনে ফেচবুকত মেছেজ কয় যে মোক ৰিপ্লাই নকৰা, কিন্তু মই ফেচবুকত মানে বেছি মই ভিডিঅ' চাওঁ অনলাইন আহিলে। আৰু মেছেজৰ ইনবক্সে নাচাওঁ মই বেছিভাগৰ। কেতিয়াবা সময় পাওঁ ৰিপ্লাই দিওঁ। কিন্তু মোৰ লকডাউনৰ সময়ছোৱাত মই আৰু পুচুৰ লগত খেলোঁ মই, আৰু কিবাকিবি বনাওঁ। সেনেকৈয়ে মোৰ টাইম গৈছে। আৰু গান চান গাওঁ, তেনেকৈয়ে টাইমটো গুচি যায় দিনটো। ব্লগ শ্লগ অলপ চলপ পাৰিলে বনাওঁ, বা বেছিভাগ মই ভিডিঅ' আৰু ফিল্মেই চাওঁ। তেনেকৈয়ে মোৰ দিন গৈ আছে। তুমি ইউটিউব লাইভত কিয় আহিলা? মই ইউটিউব লাইভত কিয় আহিলোঁ বা নাজানো, মই মন গৈছিল আহিলোঁ আৰু। চ' এতিয়া মই যিটো কুৱেশ্যন ক'বলৈ গৈ আছোঁ, সেইটো কুৱেশ্যন মোক 50% মানুহে সুধিছে। আনকি মোৰ কমিউনিটি টেবত মই যোনটো পোল দিছিলোঁ তাতেও মোক সুধিছে বহুতে কমেণ্ট কৰি যে আপোনাৰ বয়ফ্ৰেণ্ড আছেনে নাই। বয়ফ্ৰেণ্ড মোৰ এতিয়া নাই। আই এম হেপিলি ছিংগল। মই বহুতেই বেছি হেপী আছোঁ। আপোনালোকৰ ইমানখিনি মৰম পাইছোঁ, মোৰ বয়ফ্ৰেণ্ডৰ কি দৰকাৰ। আপুনি বয়ফ্ৰেণ্ড যদি নাই, কেতিয়া ল'ব বিচাৰিছে? বয়ফ্ৰেণ্ড ল'ব বিচৰা নাই, কিন্তু যদিহে ইন ফিউচাৰ মই বিচৰা ল'ৰাজনৰ নিচিনা এজন ল'ৰা পাওঁ, তেনেহ'লে মই বয়ফ্ৰেণ্ড ল'ম। আৰু ফিলহাল মই ছিংগল আছোঁ। আৰু এইটো কুৱেশ্যনো বহুত 50% কুৱেশ্যন এইটো আহিছে যে আপুনি বিয়া কেতিয়া পাতিব বুলি ভাবিছে। বিয়া মই ভবা নাই এতিয়া পাতিম বুলি। আৰু 6-7 বছৰ পিছত, মানে মই ভবাই নাই মই বিয়া পাতিম বুলি। মোক বয়ফ্ৰেণ্ডো নালাগে, মোক বিয়া হ'ব মন নাই। মই এনেকৈ থাকিব বিচাৰিছোঁ। 2026ত মই যদি হওঁ বিয়া হ'ম। আৰু এতিয়ালৈকে এতিয়াৰ পৰা 6-7 বছৰ ধৰি লওক, আৰু তেতিয়া মই বিয়া হ'ম যদিহে ভাল ল'ৰা পাওঁ। আৰু আদাৰৱাইজ মই বিয়াই নহ'ম। আৰু নেক্সট কুৱেশ্যন আছে, যদি তোমাৰ বয়ফ্ৰেণ্ড নাই তেনেহ'লে মোক বয়ফ্ৰেণ্ড বনাবা নেকি? মোক ক'লৈ মোক বয়ফ্ৰেণ্ড নালাগে এতিয়া। হাই, আই এম বিগ ফেন অফ ইয়ৰ, প্লিজ ৰিপ্লাই কৰিব। এনেকৈ দিলে মোৰ ইমান বেছি বেয়া লাগে। এনেকুৱা লাগে মোৰো ফেন আছে, কিবা বেলেগেই লাগি যায়। আৰু থেংক ইউ ছ' মাছ। আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। থেংক ইউ। পাৰ্টি কেতিয়া দিবি? জল্দি ক, টাইম নাই। পাৰ্টি দিম দিয়া তোমাক, অলপমান লকডাউনবিলাক খোলক। আৰু নেক্সট কুৱেশ্যন আছে, আপুনি ভিডিঅ' কি এপেৰে এডিট কৰে? মই কেতিয়াবা পাৱাৰ ডাইৰেক্টৰ, কেতিয়াবা ইনশ্বট। নেক্সট কুৱেশ্যনটো বহুতেই অদ্ভুত কুৱেশ্যন হয়। বা আপুনি দিনটোত কেইবাৰ হাগে আৰু কেইবাৰ মুতে? একচুৱেলি এইটো বস্তু লাজ নকৰোঁ, কাৰণ সকলোৱে কৰে এইবিলাক কণ্টেণ্ট। এইটো নেচাৰেল হয়, এইটো সকলোৰে হয়। চ' মই দিনটোত মই কাৰণে পানী যিমান খাওঁ সিমানবাৰ বাথৰুমত যাব লগা হয়, মুতিব লগা হয়। ৰাতিপুৱা এবাৰ, 10-11 বজাত এবাৰ, দিনত লাগিলে এবাৰ, গধূলি, ৰাতি মই 2-3 বাৰ উঠোঁ, সেইটো বেলেগ। আৰু কেইবাৰ হাগোঁ দিনটোতো এবাৰেই হাগোঁ, যদি পেট বেয়া নহয়। পেট বেয়া হ'লে আৰু যাই থাকোঁ আৰু 2-3 বাৰ। আৰু বেছিভাগ এবাৰেই হাগোঁ মই, কাৰণ পেটনো সদায় কাৰ বেয়া হ'ব, এবাৰেই হাগোঁ। আপোনালোকে এবাৰেই হাগে চাগে, মুখৰ এনেই আৰু পুচু আহি আছে। আহা ইয়াতে আহা, পেলাই নিবা মোবাইলটো। আৰু ইয়াতে আহা, এইটো কি? আৰু নেক্সট কুৱেশ্যন আছে, ইমান বেছি জমনি কেনেকৈ ক'ম? সুধিছে, বা আপুনি লাষ্ট কিছ কেতিয়া কৰিছিলে? লাষ্ট কিছ মই আমাৰ পুচুক অলপ আগতে কৰিছোঁ, গধূলি। আৰু এই জাষ্ট
মই লাষ্ট কিছ মোৰ পুচুক কৰিছে এইমাত্ৰ ন জানা বেটা। ত' নেক্সট কুৱেশ্যন আছে বা আপুনি লাষ্ট ডেটত কেতিয়া গৈছিলে? লাষ্ট মই ডেটত গৈছোঁ, মই পাহৰি গৈছোঁ কাৰ লগত গৈছোঁ, মই মনতে নাই, মায়ে মোৰ বয়ফ্ৰেণ্ড কিমান দিন হ'ল। চ' লাষ্ট কুৱেশ্যন এইটো আছে যে বা আপোনাৰ জীৱনত বয়ফ্ৰেণ্ড কেইটা? মোৰ দুটাই বয়ফ্ৰেণ্ড আছিলে আৰু বেলেগ কুৱেশ্যন নাই, ছেইম কুৱেশ্যনে আছিলে, গোটেইখিনি আপোনালোক ক'লোঁ আৰু ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল চাগে। চ' আশা কৰিলোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে। যদি ভাল পাইছে এতিয়ালৈকে যদি চাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল। আৰু যদি নতুনকৈ আহিছে এতিয়ালৈকে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব আৰু কিবা থাকিলে কৈ দিব। আৰু লগ পাম ঘপককৈ নতুন ভিডিঅ'ত পুতুককৈ। চ' টিল দেন টাটা বাই বাই।